8 বছৰ কাৰাদণ্ড হ'ব সাকিৰাৰ। সাকিৰা পৰিছে মহা বিপদত। কিন্তু কি অপৰাধ কৰিছে সাকিৰাই? জনপ্ৰিয় কণ্ঠশিল্পী সাকিৰাৰ বিৰুদ্ধে উত্থাপন হৈছে কৰ ফাঁকিৰ অভিযোগ। কৰ জালিয়াতিৰ গোচৰত গায়িকা সাকিৰাৰ আবেদন নাকচ কৰিছে স্পেইনৰ এখন আদালতে। এই বিষয়টো প্ৰথমবাৰৰ বাবে 2018 চনত লাইমলাইটলৈ আহিছিল। গায়িকা সাকিৰাৰ সৈতে জড়িত গোচৰটোৱে প্ৰথমবাৰৰ বাবে 2018 চনৰ ডিচেম্বৰ মাহত শিৰোনাম দখল কৰিছিল, যেতিয়া স্পেইনৰ অভিযুক্তসকলে সাকিৰাৰ বিৰুদ্ধে 2012 চনৰ পৰা 2014 চনৰ ভিতৰত উপাৰ্জন কৰা আয়ৰ ওপৰত 14.5 মিলিয়ন ইউৰো কৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। 2012 চনৰ পৰা 2014 চনৰ ভিতৰত কৰক লৈ স্পেইনৰ কৰ কাৰ্যালয়ক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে সাকিৰাৰ বিৰুদ্ধে। অভিযোগৰ পাছতেই সাকিৰাই আদালতত হাজিৰ হৈছিল। স্পেইনৰ কৰ কাৰ্যালয়ত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰা 45 বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ পৰা 24 মিলিয়ন ইউৰো জৰিমনা বিচৰাৰ সম্ভাৱনা আছে। সাকিৰাই এই সন্দৰ্ভত মই নিজৰ নিৰ্দোষতাৰ বিষয়ে একেবাৰে নিশ্চিত বুলি উল্লেখ কৰিছে। বিষয়টো আদালতলৈ নিয়াৰ সিদ্ধান্ত লৈছো বুলিও মন্তব্য কৰে গায়িকাগৰাকীয়ে। মই নিৰ্দোষী বুলি প্ৰমাণিত হ'ম বুলি মোৰ আত্মবিশ্বাস আছে, এই মন্তব্য প্ৰকাশ কৰিছে সাকিৰাই।